Hey guys, welcome to my channel Gyan Infinity Vlogs. তো আজি Sunday vlogs মই কৈছিলো অলৰেডি এটা স্পেশাল vlogs দিম। তো আজি আমি আহিলো জাগা। তো আহক ভিডিওটো আৰম্ভ কৰো। এটা আমি আজি এঞ্জেল একাডেমি টিহুৰ আমি বাগ কাটিম আজি মানে আমি মই আছো কংকন আছে আমাৰ টিচাৰ ষ্টাফৰ মনোজ দা আছে আৰু আমাৰ ষ্টুডেণ্ট আছে ক্লাছ 9ৰ কেইটামান তো ইয়াতে বাগ কাটব আমিও লগতে অলপ হেল্প কৰি দিম তো এতিয়া চাওক এই চাৰাউণ্ডিংটো আৰু মনোজ দাৰ ঘৰৰ পিছফালৰ বাৰীখন চাৰিওফালে বাঁহ আছে আমি সৰস্বতী পূজা মানে স্কুলত আহি আছে তাৰে কাৰণে বাগ কাটব পাইছোঁ কাৰণ বিৰাট এক্টিভ ক্লাছ 9ৰ কটাই খেজুৰৰ পাত কাটি আছে মণ্ডপৰ এই গেটৰ কাৰণে হাতে সাজো পাই খেজুৰৰ পাত কাটি আছে এইটো এই ভ্যাংগ একবাৰ মুখখন দেখাই দিয়া ভ্যাংগ মুখখন দেখাই দিয়া একবাৰ এইটো ৰবা আন্ধাৰ যিফালে পৰা অঁ এই ৰীতি ছাৰ এই সিও এটা সৰু সুৰা ব্লগাৰে দীক্ষিত এই দীক্ষিত ইফালে চ অঁ এই ভ্যাংগ ডেন্স এটা কৰি দিয়া তই সৰস্বতী পূজা বুলি আমাৰ এই ভ্যাংগ এটা বৈদ্য ডেন্সাৰ আজি নানছে আৰু আমাৰ কংকন দা বাহুবলী ই ডিজে যাই বোলে বাহুবলী আমাৰ ষ্টুডেণ্ট এটা বহুত কষ্ট কৰিছে আৰু 1 টাকা আমি চকলেট খুৱাই দিব লাগিব এটা অ' 1 টাকা আমি চকলেট খুৱালি হ'ব না নহয় তোমাক চিংৰাৰ খুৱাইছোঁ সিদিনা গন্ধ যোৱাই নাই তাৰে তোমাক আৰু লাগে আমার মেইন ঠেলা আল্লাহ বাহুবলী খোৱা কথা কি জানো কি এই বাহুবলী খাই কংকনে গাঁও মাৰি আছে হনুমানৰ দ্বিতীয় অৱতাৰ কাটি নপা মই অলপমান কাটাচোন পাৰাখিনি চাওঁ হাত খান নহয় কৰি পেলাই পইচাটো কাটিব কিমানৰ পৰা আগতে আহক দেখিছোঁ 2 টাকা এটা হাত দিনা 10 টাকা খুৱাম আহক কৈছোঁ চিংৰা খাওঁ মনত নাই খাই ভাত খালে খোৱা নাই অঁ কৈছোঁ না অঁ ই নাই এইটো ইয়াত ঐ দবাৰতে নাই গৈ বাজাৰতে 2 চিপছ কৈছোঁ আজি পইচা নাই ছুপাৰ কামলা গুণজিত এয়া তেওঁ কি দাম মাৰিছে কাটা যাব কি বয়সে কাটলি দে বাপা অ' হাই বেছি যাব এতিয়া কোব মাৰি দিলে যাব এই তাতে দিয়া চশমাৰ ওপৰত এই চশমাযোৰা ভাঙিল এই চশমাযোৰা ল গুণজিতে কাম কৰিছে মই ইমান কম কাটা নাই কিন্তু আজি কম কৰি উঠা দিছে এতিয়া পৰা এই পিছে কাৰ ভা কথা নাই কিনো হ'ব কাটিলে অকণ অঁ এইটো কাম কৰাছি কোনটো এইটো অঁ এই হাতত জ্বলা ফুটছি ইমান কাম কৰিছে বেচেৰা এই ব'লা যাওঁ লৈ যাওঁ আপুনি মোৰ নামৰ কাটিলোঁ মোৰ নাম নালদে তাৰপৰা আৰু কাটি দিব দে সাৱধান অঁ অলপ চলপ আহিব কি কাটাই এই উল্টা লৈছোঁ ৰ'বা ঘৰতে হোৱা নাই আমি খেজুৰৰ পাত লৈছোঁ বাপ্পাও কি কাটাই
কংকন বেছি চিনাকি আমাৰ কংকন ইনজিঅ'ৰ্ড হৈছে বৰ্তমান ঐ অংকু না কিয় চলো চলো আগে বঢ়াও যানো ডাইলগটো দিয়া আমাৰ ডাইলগটো নাথাকে কিয় চলো 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 নহয়, जाओ मेरे নহয় ইয়াৰ खजूर पर देता है আমাৰ স্পেচিয়েল ডাইলগটো गुल पर पत्ता है সঁচাই বুঢ়া পিন্ধে দেখুৱাই কাটা আছে मोर देखा नहीं है तो হাতত ফুটছি মোৰ ইমান কষ্ট কৰিব লগা হৈছে মই আহোঁতে কাম চাম নকৰে চব মেনেজ কৰিব লগা হৈছে কংকন ধুন কাম চাম নকৰা মই কৰিব লাগে চব আৰু মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এই চাওক খেজুৰৰ কাটা আমাৰ এই গেটৰ কাৰণে সৰস্বতী পূজাৰ আমাৰ এঞ্জেল একাডেমি টিহুৰ বঢ়িয়া এনেকুৱা মানে নেচাৰেল গেট হ'লে ঠেলাখন টানিম তা অংকুৰ আৰু মই এইখন ঠেলা আমি আচলতে সৰু সুৰা ঠেলা আল্লাই আছিলোঁ মূলতে এঞ্জেল একাডেমিত আহিলোঁ অংকুৰ জোৰ লগাকে হৈছা সেইটা পাতাত মাৰো ৰে সি ইমান বল ইয়াৰ বাবুলি ৰোলে নাই কৈছোঁ ইয়াক আমাৰ চবতকৈ কাম কষ্ট কৰিছে আমাৰ এই নৰেন দা হিতেশ দাই খেলা দিছে এই নন্দা চাওক চাওক এই নন্দা আৰু এই চাওক আমাৰ হিতেশ দাক চাওক লেভেল চাওকচোন এই জোতা জোতা মাৰি বাগাত পাইছে ইমান লেভেল মানে ইয়াৰ আৰু মুখত মাস্ক পিন্ধি থাকে আৰু মনোজ দাই আকৌ কাম চাম নকৰে এনে হাৰি থাকে এই অংকুৰে লাগব হেল্প আমাদের আছো মই এই অংকুৰ লাগব হেল্প লাগব ই বুদ্ধি কৰি ঘৰত যাব এতিয়া হেল্প নগে বুলি কৈ ফিটিং নাকি ওখানে নাকি একদম কংকন বাহুবলী এই যা লৈ যা এই দেখা নাই বাহ ফালি গ'ল কংকন এইটো বাহ ফালি গ'লে হাতেদি কুঠাৰ এডালকে ইয়াক এই কমল দা কমন চেঞ্চ নাই এইটো কওক একবাৰ কমন চেঞ্চ নাই কমন সেন্স নাই অলপ তোৰ নিজৰ গাড়ীখন পাৰ্চেল নহয় না কি ৰে বেমাৰী গাড়ী লইয়া এইটো আমাৰ কমন চেঞ্চ নকওঁ মানুহটো এইটো যাও হৈ গ'ল আমাৰ লাষ্ট খৰি চৰি কাটা এতিয়া ঘৰত যায়